এই পুৰা স্বাস্থ্যৱান কিন্তু আমাৰ স্নাইকি লাষ্ট কিয় দিছ তই বাৰু নাই দিয়া এইটো মৰম ফ্ৰেণ্ডছ 9টা বাজিলে এতিয়া ঘূৰি ফুৰিছোঁ গৈ আছোঁ আৰু লিফ্টও কৰি দিছে ৱেলকাম ইউ মষ্ট ৱেলকাম ভাল লাগিছে না আমাক লগ পাই মজা লাগিছে ফুটি নাই কৰিবলৈ অ'কে নহয় চৰি ফুটবিলা আহি আছে হাই মোৰ ৰবা ছোৱালী কি খবৰ ওৱান লাইফ চবেই কওঁ ওৱান লাইফ আজি এনেকুৱা ভাল লাগিছে এইটো মোৰ ৰিপু মোৰ স্কুল ফ্ৰেণ্ড এইটো ৰাজদীপ ই আজি 14 বছৰ মূৰত মোৰ ওচৰলৈ আহিছে মানে মোৰ ঘৰলৈ আহিছে আমি ফুৰিবলৈ গৈছিলোঁ তাৰ মাজতে আমাক কল্যাণক লগ পাই গ'লোঁ আৰু মাইনাক লগ পাই গ'লোঁ তাৰমানে কি সিহঁতি মোৰ পৰা যি ইনফ্লুৱেঞ্চ লৈছিলে কিন্তু এনেকুৱা এটা ৰিলেশ্যন হৈ গ'ল ৰাস্তাইদি গৈ থাকিলেও তাহাঁতৰ ঘৰত নোসোমোৱাকৈ মই থাকিব নোৱাৰোঁ সেইকাৰণে ইয়াত আছোঁ আমি ইয়াৰ পাছত আৰু ফুৰিবলৈ যাম ইনষ্টেণ্ট বনাইছোঁ আমাৰ ব্লগটো আৰু চাই থাকিব দেই ওৱান লাইফ আমি অনাই বনাই ঘূৰি ফুৰিছোঁ ৰাতিপুৱাৰ পৰা বহুত ঘূৰিলোঁ আজি এইটো আমাৰ সুকন্যা ঘৰ তাইলৈ ইমান ফোন কৰিলোঁ তাই চাগে শুই আছে হয় নাই কি কওঁ শুই আছে বেয়া নাপাবি ছোৱালী তোলৈ ফোন কৰিছিলোঁ তহঁতৰ ঘৰলৈ যাম বুলি ব্লগ বনাম বুলি বিশেষকৈ কিন্তু তই নাই তোৰ ঘৰটোকে দেখাই নিলোঁ অ'কে এতিয়া আমি ক'লৈ যাম থলিক যাম মিঠলিক মানে আমাৰ বিপ্লৱ আমাৰ একে লগৰ ল'ৰা একেলগে পঢ়া স্কুল ফ্ৰেণ্ডছ মিঠলিক পালোহি আৰু একদম পূৰা ধুনীয়াকৈ খালোঁ আৰু এইটো মোৰ ফ্ৰেণ্ড বিপ্লৱ ইয়াৰে দোকান হয় ইয়ালৈ আহিব পৰ্ক বহুত ধুনীয়া পায় মই কিন্তু চিকেনহে খাইছোঁ আকৌ ৰাজীৱ কেনেকুৱা পালি বাৰু খাই মজা আল্টিমেট বঢ়িয়া আৰু ৰিপুৱে ভাল লাগিলে বহুত ভাল লাগিলে ইয়াৰ পাছত ক'লৈ যাওঁ আমি গম নাপাওঁ কিন্তু ঘূৰি ফুৰোঁ মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ ইয়াৰ ইমানটো মানুহ আছিল চব কিন্তু এতিয়া অলপ ওখ হৈ গ'লোঁ আৰু বহুত ওখ হৈ গ'লোঁ চুলি আছিলে তেতিয়া এতিয়া কিন্তু চুলি নাই অ'কে গৈ আছোঁ বেলেগ জেগালৈ অ'কে বাই বাই লগ পাম অ'কে বাই বাই অ'কে ফ্ৰেণ্ডছ বিপ্লৱৰ তাত আমি ভাত খালোঁ কিন্তু ইমান দেৰি হৈ গ'ল অনাই বনাই ঘূৰি ফুৰিছোঁ এতিয়া অকণিহঁতৰ ঘৰলৈ আহিছোঁ অকণি মানে কোন গম পাইছে নহয় মোৰ শহুৰ দেউতাৰ ঘৰ আৰু ৰাজদীপ আৰু ৰিপু বহি আছে চাহ খাবলৈ কেনেকুৱা লাগিছে চাহকাপ মজা এতিয়া 4টা বাজিছে তাৰপিছত আকৌ ঘূৰিম তাৰপিছত ৰাতিৰ সাঁজটো বেলেগত খাই পেলাই ঘৰ যাম বুজি পালে পূৰা ফুৰিছোঁ স্কুল ফ্ৰেণ্ডৰ কিমান দিনৰ মূৰত লগ পাইছোঁ ফোন কৰি থাকোঁ কিন্তু বহুত দিনৰ মূৰত লগ পালোঁ একো নাই এতিয়া গৈ আছোঁ কি খাম দেখাই আছোঁ কি কৰিবো য়েছ ফ্ৰেণ্ডছ 9টা বাজিলে এতিয়া ঘূৰি ফুৰিছোঁ ৰিপু মই আৰু ৰাজদীপ এতিয়া নভাসল আহি আছোঁ আমি ডিনাৰ কৰিবলৈ ডিনাৰ বুলি কয় নে কি বুলি কয় বাৰু ৰাতি ডিনাৰ কৰিবলৈ অ'কে নহয় চৰি ফুডভিলা আহি আছোঁ আমি ফুডভিলা পাই গ'লোহি এতিয়া ৰিপুৱে অৰ্ডাৰ দিছে কি দিলি দাদা পৰা কনফাৰ্ম কৰিবা অঁ কি দিছে দাদা কাৰাইপুৰি মলাই কোফটা ডাঙৰকৈ ক কাৰাইপুৰি এটা মলাই কোফটা অঁ লগতে কি খাম আমি আৰু তোৰ পোলাও খাবি নে ফ্ৰাইড ৰাইচ খাবি যি দিয়া তুমি ভেজ পোলাও দুটা খাইছোঁ ৰাজদীপৰ আজি ব্ৰত কেলে মঙলবাৰ কিবা মানিছা নে কিনো আজি কিবা এটা মোৰ কিবা দান দিলোঁ বৰ্ষচক্ৰ দান দিয়া আছে বৰ্ষচক্ৰ দান দিলি মোৰ দিব আছে আকৌ আজি বহুত ভাল লাগিছে একদম সৰুকালটো মনত পৰি গৈছে এইকেইটা কিমান বুঢ়া হৈ গ'ল লাগিছে মোৰ তেতিয়া চুলি আছিলে আকৌ সৰু থাকোঁতে এতিয়া টপাই হৈ গ'লোগৈ কি কৰিব এইটো লাইফ হয় সেইকাৰণে সদায় গাই থাকোঁ ওৱান লাইফ বুলি কি খাই আছোঁ দেখাই আছোঁ দেই অহা পাছত আৰু টেষ্টটো কেনেকুৱা সেইটো মই কৈ আছোঁ আমাৰ খানা আহি পাই গ'লহি এতিয়া আমি খানা খাম বহুত দেৰি ৰোৱা নাই দেই একদম ফাষ্ট হয় ইয়াত 10 মিনিট লাগিছে অঁ এই মাছ মাংসবোৰ কিমান খাই থাকিম আৰু আজি অলপ প্লেইন খাইছোঁ ভেজ খাইছোঁ হয় নে দাদা এই দাদা জোচ নাই পায় মানুহটো হয় বুলি কওক অঁ ইয়াতে দি দিয়ক মলাই কোপ্তা তাৰপিছত ভেজ পোলাও কৃষ্ণ আৰু লগত আছে কঢ়াই পনীৰ এতিয়া আমি খাম আৰু খাই কেনেকুৱা লাগিলে জনাম আপোনালোকক চাই থাকিব খানা খাইছোঁ আল্টিমেট হৈছে ৰিপু কেনেকুৱা পাইছ আৰু ৰাজদীপ মজা সিহঁতি দেখিছে নাই হয় এতিয়া হেৰি চামুচ লৈ খাইছে আমি এতিয়া হাতে মাৰি দিছোঁ আৰু কি ক'ব আৰু ঘৰত যেনেকৈ খাওঁ তেনেকৈয়ে খাম বুজি পালে নাই ৰিপু আকৌ হেৰি এইবোৰ কি মিটিংবোৰলৈ গৈ থাকে নহয় সিহঁতৰ অফিচৰ সেইকাৰণে এনেকৈ খায় আৰু ইয়াত খানা খালোঁ বহুত বেছি ভাল লাগিলে মালাই কোপ্তাটো যে খাবা আৰু ইয়াত
আহক এবাৰ খাই চাওক আৰু এতিয়া আমি যাব ওলাইছোঁ ৰাজদীপক থ'বলৈ কিন্তু অথনি যে কৈছিলোঁ সুকন্যালৈ মোক ফোন কৰি আছিল তাই ধৰা নাই তাৰপিছত তাই ফোন ৰিচিভ কৰিলে ক'লে ফোন ৰিচিভ কৰা নাই তাই কল বেক কৰিলে ক'লে মোবাইলটো চাইলেণ্ট হৈ আছিলে সেইকাৰণে ফোন ৰিচিভ কৰিব নোৱাৰিলোঁ পাৰিলে এপাক নাই তাইক মই কোৱা নাই তেতিয়া মই নাযাওঁ বুলি ক'লোঁ কিন্তু এতিয়া এপাক তাইৰ ঘৰলৈ যাম তাৰপিছত একদম ব্লগটো সামৰিম অ'কে চাই থাকিম ফাইনেলি সুকন্যাক পাই গ'লোঁ আৰু এই মোৰ ফ্ৰেণ্ড সুকন্যা বাকী ভাল নহয় তোৰ ভাল এই পুৰা স্বাস্থ্যৱান কিন্তু আমাৰ নিচিনা একেই লাষ্ট কিয় দিছ তই বাৰু নাই দিয়া এইটো মৰম এতিয়া আমি ক'লে যাম আমি বহুত ফিফ্থ ফ্ল'ৰত যাম আমাৰ ঘৰ যোৱাৰ পিছত তহঁতি আহিছ ফাৰ্ষ্ট স্কুল ফ্ৰেণ্ড গম পাইছ স্কুল ফ্ৰেণ্ড আৰু কেনেকুৱা বুজি পালে অঁ গৈ আছোঁ আৰু লিফ্টও কৰি দিছে ৱেলকাম ইউ মষ্ট ৱেলকাম ভাল লাগিছে নাই আমাক লগ পাই মজা লাগিছে কিমান বছৰ ফোন কৰিছোঁ মই গম পোৱা নাই সেইটো কাৰণে কৈছোঁ আহ ন কোনোবা এটা আহিলে ভালো লাগে আৰু আমি কেনেকৈ আহিছোঁ এইটো আমি জানো তাৰমানে লগৰে আৰু কি কৰা আজি সেইটো হয় কিমান বছৰ মই লগ পালোঁ তোক যে মই বহুত বছৰ মূৰত লগ পাইছোঁ ফোনত কথা পাতিছোঁ সঁচাকৈ আৰু ইয়াক তোকতো পাইছোঁ ইয়াক যে মই পোৱাই নাই নেকি বছৰ হ'ল মোটামুটি 500 বছৰটো ওপৰত হ'ব বেছি হ'ব 10 বছৰ হ'ব এইটো মানে মই ৰাজদীপক আজি এই 10, 11, 12, 15 বছৰ মই লগ পাইছোঁ অ'কে এতিয়া তাই ঘৰলৈ গৈ আছোঁ আৰু চাই থাকিব ফ্ৰেণ্ডছ আমি আহি পালোঁহে কিন্তু তাই চাওক আমাৰ কাৰণে কি লৈ আনিছে এইফালে আছে কেক এইফালে আছে কি লাডু এইটো হেৰি বুনিয়া লাডু বুনিয়া লাডু আছে আৰু লগতে কাজু বৰফি আছে আৰু লগতে ক'ল্ড ড্ৰিংকছ আছে থেংক ইউ কিন্তু এতিয়া অলপ দেৰি আগত আমি ইমানখিনি খাই আহিছোঁ এই ক'ল্ড ড্ৰিংকছ গিলাচৰ বাহিৰে আৰু একো খাব নোৱাৰোঁ ডাইৰেক্ট কথা আৰু মিঠাই এটা এতিয়া মৰমত দিছে মিঠাই এটা ভাগ কৰি খাম আৰু কি কয় এটা খাব লাগিব খাম আমাৰ এৰিব একদম খাই লৈছোঁ অঁ এইফালে পোৱালি আছে আমাৰ সুকন্যা ল'ৰা এই তোমাৰ ব্লগ মই চায়ে থাকোঁ দেখোঁ এতিয়া মুখে মতা নাই হেৰি নহয় তোমাৰ নামটো কি আছিলে হা কি কৈছে নকয় লাষ্ট কৈছে টাইম লাগিব ইয়াৰ অঁ অ'কে ফ্ৰেণ্ডছ বহুত এনজয় কৰিলোঁ আল্টিমেট খালোঁ থুচি খোৱালে অঁ সঁচা কথা খোৱা নাই দেই নাই খাইছোঁ এনেই কৈছে খাইছোঁ নাই আজি সুকন্যাৰ এটা চেনেল আছে নামটো কৈ দিয়া সুকন্যাছ ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চাব ভাল মানে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব প্ৰথমতে ভিডিঅ'টো চাওক কৰিবই আৰু মই লিংকটো দি দিম প্লিজ ছাবস্ক্ৰাইব কৰিব যিমান পাৰে তাক যিমান মৰম দিছে মোকো দিব বুলি দিব আশা কৰিলোঁ 100% দিব এতিয়া টেনশ্যন নল'বি এইকো আগুৱাই নিয়ক আৰু মোকো নিয়ক আৰু ইয়াৰ পিছত কি ক'ম আৰু ঘৰলৈ যাওঁগৈ আৰু আমি অতি সোনকালে লগ পাই আছোঁ আল্টিমেট ব্লগ এটা বনাই আছোঁ আৰু এনেদৰে সদায় আমাক হেল্প কৰিব আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব কমেণ্ট কৰিব আৰু লাইক কৰিব অ'কে বাই বাই চবেই এবাৰ কওঁ One life. Yeah.